আচ্ছা আপুনি সেইকাৰণে ইমান লৰালৰিকৈ গুচি গৈছিল হয় উশাহ লওঁতে কষ্ট পাইছিল মাত ভালকৈ ওলোৱা নাছিল তাৰ পাছতো ঘৰৰ মানুহক নামাতি পুলিচলৈ কল কৰিছিল এক্সেক্টলি বডিটো অটপচি কৰিবলৈ পঠোৱা কাৰণটো সেইটোৱে মই ইয়াত আহিবৰ আগনিশা ঘটিছে ঘটনাটো Isn't it too coincidental? অটপচি ৰিপৰ্টটো নহ'লেকে একো ক'ব নোৱাৰি বাট আই ছাছপেক্ট ইটছ এ মাৰ্ডাৰ It is a murder, officer. পদ্মলোচন বৰুৱাই আপোনাক মাতি পঠিওৱাৰ কাৰণটো কি আছিল লোৱা প্ৰাইভেট ইনভেষ্টিগেটৰ মানে কিহৰ বাবে আৰু কথাটো তুমি মোক নকলা নিজে জানিলেহে কম কি তুমি নাজানিছিলা দেউতাই তোমাক কোৱা নাছিলে নাই কোৱা মোক আৰু ভাইটিক একোৱে কোৱা নাছিল এই বিষয়ে কোনেও একো নাজানিছিল মাত্ৰ ৰাতিপুৱা ৰামক এয়াৰপৰ্টলৈ যাবলৈ কৈছিল তেখেতক ৰিচিভ কৰিবলৈ প্ৰথমে গেষ্ট হাউচলৈ লৈ যাব কৈছিল তাৰপিছত ইয়ালৈ লৈ আহিব কৈছিল মই ঠিক কথাটো বুজি পোৱা নাই দেউতাই কিবা ডাঙৰ কথা ক'ব আছিল বুলি আমাক ইয়ালৈ মাতি পঠিয়ালে লগতে এজন প্ৰাইভেট ইনভেষ্টিগেটৰকো মাতিলে আৰু আমি দুয়োজনী বোৱাৰীটো দূৰৰে কথা তোমালোককো কথাটো নজনালে মানে এনেকুৱা কি কথা ক'বলগীয়া আছিল তেওঁৰ নেজানো আনকি ৰুদ্ৰ দুৱাৰকো ইয়ালৈ মাতি পঠোৱাৰ কাৰণটো স্পষ্টকৈ জনোৱা নাছিল সঁচাকৈ কোৱাচোন তোমাক দেউতাই কি কৈছিল মানে কিমান কৈছিল মানে তোমাক ইয়ালৈ মাতিবৰ পৰত এক্সেক্টলি কি কৈছিল এতিয়া ইনভেষ্টিগেশ্যন তুমিহে ষ্টাৰ্ট কৰিবা নেকি গৌতম তোৰ চাহ কাপ দিওঁতে কিমান সময় লাগে ব্ৰতত আছো বুলি জনা নাই নেকি হ'লনে নাই চাহ কাপ এটা জৰুৰী কথা আছে ক'বলৈ দেউতাই মাত্ৰ ইমানে কৈছিল চ' আপুনি এসপ্তাহ আগতে এনভেলপ এটা পালে তাত চিঠি এখন আছিল আৰু এখন পুৰণি ফটো এগৰাকী সুন্দৰী মহিলাৰ ফটো মহিলাগৰাকী প্ৰায় ৩৫ বছৰ আগতে হেৰাই গৈছে এপাৰেণ্টলি আপুনি তেওঁক বিচাৰি উলিয়াব লাগে কিন্তু পদ্মলোচন বৰুৱাই চিঠিখনত মহিলাগৰাকীৰ নামটোৰ বাদে আন একো নিলিখিলে আনকি উপাধিটো বাকীবোৰ কথা তেওঁ আপোনাক লগ পাই পাতিব বুলি ভাবিছিল হ'ব পাৰে মানুহগৰাকীৰ নাম কৰবী মোক ইমানেই জানিবলৈ দিলে কিন্তু আপুনি এসপ্তাহৰ পাছতহে ইয়ালৈ আহিল কিয় কাৰণ তেওঁ আজি ৰাতিপুৱাৰ ফ্লাইটৰ টিকট কৰি পঠিয়াইছিল এপাৰেণ্টলি তেওঁ মোক আজিহে লগ কৰিব বিচাৰিছিল ষ্ট্ৰেঞ্জ ৰিয়েলি ষ্ট্ৰেঞ্জ নহয় মানে তেওঁ তেওঁৰ দুয়োজন পুতেকক পৰিয়ালসহ কালি ঘৰ পোৱাকৈ মাতিছিল তেওঁলোক ইয়াত নাথাকে ডাঙৰ পুতেকৰ পৰিয়াল গুৱাহাটীত আৰু সৰুটো পৰিয়াল কলকাতাত ছেটেলড ঘৰত পদ্মলোচন বৰুৱাৰ লগত তেওঁৰ কোম্পানীৰ এজন ছিনিয়ৰ মেনেজাৰ কবিৰ ভূঞা থাকে আৰু ঘৰত কাম কৰা ল'ৰা গৌতম তেওঁ নিজৰ গোটেই পৰিয়ালটো ঘৰত গোট খুৱাইছে কালি মোক মাতি পঠোৱাৰ এদিন আগতে ইয়াৰ মাজতে তেখেতৰ মৃত্যু হয় আৰু মই ইয়ালৈ আহিম বুলি তেখেতত বাৰে আন কোনেও নাজানে ষ্ট্ৰেঞ্জ ইনডিড ইন্সপেক্টৰ এইটো আপোনাৰ কেছ অফক'ৰ্ছ দ্য মাৰ্ডাৰ কিন্তু ঘটনাটোত ক'ব নোৱাৰাকৈ ময়ো সাঙুৰ খাই পৰিলোঁ দেখিছে আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিম আই হোপ ইউ ডোণ্ট মাইণ্ড জনাব পৰা কথা হ'লে নিশ্চয় জনাম देखिए मिस्टर चौहान देयर हैज बीन दिस अनएक्सपेक्टेड इंसिडेंट इन माय फैमिली आप बात को जरा समझिए पुलिस को लगता है ये मर्डर है वेल मैं नहीं कह सकता कि मैं सरप्राइज हूँ और आप भी नहीं कह सकते कि आपको अफसोस है आफ्टर ऑल आप भी तो यही चाहते थे हाँ अब चीजें थोड़ी जल्दी हो सकती है पर ये सब अचानक हो गया इतने सिंपल भी नहीं है बातें अब मीटिंग को जरा रुकवाइए मुझे 2 दिन का समय दीजिए देखिए
ऑलरेडी बहुत वेट किया है हमने और यही तो प्लान था आई मीन आज का ही दिन है आपके पास हम प्लान नहीं छोड़ सकते अरे भटक जाएंगे आप बिल्कुल चिंता ना करें एवरीथिंग इज गोइंग ऑन एज प्लान्ड मिस्टर चौहान मैं आपको थोड़ी देर में फोन करता हूं অট'পচি ৰিপৰ্ট আহিবলৈ কিমান দিন লাগিব নৰ্মেলি 2-3 দিনত আহি যায় আজি ৰাতিপুৱা বডিটো হস্পিটেল গৈ পাইছে আই হোপ কাইলৈ আবেলি বা পৰহিলৈ পুৱা আমি ৰিপৰ্টটো পাই যাম তেওঁৰ কিবা বদনাম আছে নেকি অন দ্য কণ্ট্ৰেৰী তেওঁৰ সুনামহে বেছি এই চহৰখনৰ প্ৰায় সকলোবোৰ ৰাজহুৱা অনুষ্ঠান তেওঁৱে গঢ়া বুলি ক'ব পাৰি ময়ো তেওঁক এজন ভাল মানুহ বুলিয়ে জানো আৰু সেইবাবে তেওঁ এজন প্ৰাইভেট ডিটেক্টিভ হায়াৰ কৰাৰ কথাটোত অলপ আচৰিত হৈছোঁ তেওঁৰ দৰে মানুহ এজনৰ জীৱনত কিবা ছিক্ৰেট থকাটো একো ডাঙৰ কথা নহয় আপোনালোকৰ ডাটাবেছত এই কৰবীৰ বিষয়ে কিবা ইনফৰমেশ্যন থাকিব পাৰে নেকি এনি মিছিং ওমেন্স কেছ 35-40 বছৰ আগৰ Cheers! চোৱা এইটোৱে কিন্তু লাষ্ট আৰু নাখাবা আজিও শাসন কৰিবা মোক একজেক্টলি আজিতো উদযাপনৰ সময় গিভ হিম সাম ফ্ৰীডম এওঁক একো উদযাপনৰ কিবা গ্ৰেণ্ড অজুহাতৰ দৰকাৰ নাই বৰষুণ দিলেও খায় নিদিলেও খায় That's a good one. তুমি জানা কলেজত ই কৈছিল কনভেনশ্যনেল চিন্তা নকৰিবি ই সদায় কৈছিল থিংক আউট অফ দ্য বক্স তেতিয়া বুজা নাছিলোঁ কিন্তু এতিয়া বুজি পাইছোঁ থেংক ইউ ৰে তোৰ লগত এই পাৰ্টনাৰশ্বিপটো হ'ল আজিৰ এই হিউজ ডিলটো ফাইনেল হ'ল মই এতিয়া মূৰ দাঙিব পাৰিছোঁ কিমান কষ্ট কৰি মই মোৰ এই ট্ৰান্সপৰ্টেশ্যনৰ বিজনেছটো থিয় কৰিছিলোঁ দেউতাই চাকৰি কৰ কৰি মৰি গ'লগৈ কিন্তু মই মোৰ ব্যৱসায় নেৰিলোঁ এতিয়া এই ছাত্ৰ আন্দোলন অসম বন্ধ কাৰফিউ তাতে এই ফুকলীয়া ল'ৰাকেইটাৰ চৰকাৰ এই চবে মোৰ বিজনেছৰ 12 বজাই দিলে তই আগবাঢ়ি নহাহেঁতেন মোৰ কি হ'লহেঁতেন দোস্ত থেংক ইউ আৰে ফৰ্মেলিটি নকৰিবি মোকোতো এজন বিজনেছ পাৰ্টনাৰৰ প্ৰয়োজন এতিয়া মই তোক পালোঁ আৰু মোক কি লাগে চিয়াৰ্ছ চিয়াৰ্ছ আই হোপ এতিয়া সকলো ঠিক হ'ব আপোনাৰ বন্ধুৰো শুধৰণি হ'ব মানে ই কি কৰিলে আমাৰ ট্ৰান্সপৰ্ট বিজনেছটো যিমানেই মন্দা হৈ গৈ থাকিল সিমানেই তেওঁৰ মদ খোৱাটো বাঢ়ি গৈ থাকিল এসময়ত বিজনেছত লছ হোৱাটো মদ খোৱাৰ অজুহাতহে মাত্ৰ হৈ পৰিল কয় বোলে আই এম চেলিব্ৰেটিং মাই ফেইলিয়াৰ আৰু প্ৰতিটো সন্ধিয়াতে মই তেওঁক টানি টানি বিচনালৈ উঠাওঁ বেছি কৈছেহে তোমালোকক এটা সন্তানৰ প্ৰয়োজন বুজিছা কাষৰতে থাকিও পায়ো যেন নাপালো তোমাৰ প্ৰেমৰে